Hi friends, welcome to my channel. Friends, আজি মই কারেন্ট এফেয়ার জানুয়ারি 2022 পার্ট 4 ভিডিওটো লৈ আইছো। আহক এতিয়া আমি কুৱেশ্যনখিনি চাই লওঁ। ইয়াতে এক নম্বৰটো চাই ল'ব। এক নম্বৰটো দিয়া আছে which state or union territory has launched the শ্ৰমিক মিত্ৰ স্কিম ফৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ। কনষ্ট্ৰাকশ্যন ৱৰ্কাৰবোৰৰ বাবে তলৰ কোনখন টেৰিটৰীয়ে শ্ৰমিক মিত্ৰ স্কিম লঞ্চ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দিল্লী। এক্সপ্লেনেশ্যনটো চাব। দিল্লী গভৰ্ণমেণ্ট লঞ্চ দ্য শ্ৰমিক মিত্ৰ স্কিম ফৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ। নেক্সট 2 নম্বৰটো চাব which country has implemented new law banning child marriage? চাইল্ড মেৰেজ বেনিং ল নতুনকৈ কোনখন দেশে ইমপ্লিমেণ্ট কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ফিলিপাইনছ। এক্সপ্লেনেশ্যনটো চাব। চাইল্ড মেৰেজ বিকেম ইলিগেল ইন দ্য ফিলিপাইনছ এজ এ ল বেনিং দ্য প্ৰেক্টিছ টুক ইফেক্ট in a country where 1 in 6 girl enter wedlock before the age of 18 কি কৈছে যে ফিলিপাইনছত বাল্য বিবাহ অবৈধ ঘোষণা কৰিছে কাৰণ তাত প্ৰতি 6 গৰাকী ছোৱালীৰ ভিতৰত এগৰাকীয়ে 18 বছৰ বয়স নহতে বিয়া হয়। নেক্সট 3 নম্বৰটো চাব which actor has been appointed as the brand ambassador of Amway India? Amway Indiaৰ ব্ৰেণ্ড এম্বেছাডাৰ হিচাপে কাক এপইণ্ট কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অমিতাভ বচ্চন। এক্সপ্লেনেশ্যনটো চাব। ডিৰেক্ট চেলিং FMCG কোম্পানী Amway India announced the appointment of Bollywood megastar অমিতাভ বচ্চন as its brand ambassador. নেক্সট 4 নম্বৰটো চাব who has been appointed as the new chairman of the ISRO to replace K. Sivan? ইছৰোৰ নতুন চেয়াৰমেন কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি এছ সোমনাথ। এক্সপ্লেনেশ্যনটো চাব। Senior rocket scientist S. Somnath has been appointed as new chairman of the India Space Research Organization (ISRO) and Secretary Department of Space. যে S. Somnath ISRO chairman হোৱাৰ আগত senior rocket scientist আছিল। Next 5 নম্বৰটো চাব which state government has decided to bring a law to regulate online gaming? কোনখন ৰাজ্য চৰকাৰে অনলাইন গেমিংটো ৰেগুলেট কৰাৰ কাৰণে ল আনিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মধ্যপ্ৰদেশ। এক্সপ্লেনেশ্যনটো চাব। মধ্যপ্ৰদেশ হোম মিনিষ্টাৰ নৰোত্তম মিশ্ৰ ইনফৰ্ম দ্যাট দ্য ষ্টেট গভৰ্ণমেণ্ট উইল ব্ৰিং এ ল টু ৰেগুলেট অনলাইন গেমছ আফটাৰ এন 11-year-old বয় কমিটেড ছুইচাইড বাই হেংগিং হিমছেল্ফ ডিউ টু হিজ এডিকশ্যন টু এন অনলাইন গেম। যে 11 বছৰৰ বয়সৰ ল'ৰা এটাই এই অনলাইন গেমৰ দ্বাৰা আসক্ত হৈ ছুইচাইড কৰিছে আৰু সেইকাৰণে মধ্যপ্ৰদেশ চৰকাৰে অনলাইন গেমিং ৰেগুলেট কৰাৰ কাৰণে ল আনিছে। নেক্সট 6 নম্বৰটো চাব which is the first city of India to have an water metro project? ৱাটাৰ মেট্ৰ' প্ৰজেক্ট হোৱা ইণ্ডিয়াৰ প্ৰথম চহৰ কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কোচি। এক্সপ্লেনেশ্যনটো চাব। কোচি হেজ বিকাম ইণ্ডিয়াছ ফাৰ্ষ্ট চিটি টু হেভ এন ৱাটাৰ মেট্ৰ' প্ৰজেক্ট আফটাৰ দ্য ফাৰ্ষ্ট ইন এ চিৰিজ অফ বেটাৰী পাৱাৰ্ড ইলেক্ট্ৰিক বোটছ ৱেৰ লঞ্চ ইন দ্য চিটি। যে কোচিত প্ৰথমতে কি কৰিছে বেটাৰী পাৱাৰ ইলেক্ট্ৰিক বোট লঞ্চ কৰি এই প্ৰজেক্টটো আৰম্ভ কৰিছে। নেক্সট 7 নম্বৰটো চাব ইবনিয়া হুইচ ৱাজ চিন ইন দ্য নিউজ ইজ এ চিমিলাৰ ভাৰ্চন অফ ৰামায়ণা ফাউণ্ড ইন হুইচ কাণ্ট্ৰি? যে ইবনিয়াৰ কথা কৈছে ৰামায়ণৰ চিমিলাৰ ভাৰ্চন বুলি কৈছে ইবনিয়াক আৰু কোনখন দেশত পোৱা গৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মাডাগাস্কাৰ। এক্সপ্লেনেশ্যনটো চাব। Indian poet and diplomat Abhay K. has found that the Ibonia of Madagascar resembles the Indian epic Ramayana in its grand plot. যে মাডাগাস্কাৰৰ এপিক ইবনিয়াখন ৰামায়ণৰ লগত বহুত ৰিজেম্বল পাইছে। নেক্সট 8 নম্বৰটো চাব দ্য নেশ্যনেল ইয়থ ডে ইজ বিং অবজাৰ্ভ ইন ইণ্ডিয়া অন হুইচ ডেট? ইণ্ডিয়াত নেশ্যনেল ইয়থ ডেটো কোন তাৰিখত অবজাৰ্ভ কৰি থকা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 12 জানুৱাৰী। In India, National Youth Day is celebrated on 12 January annually. Next 9 নম্বৰটো চাব which general insurance company has launched a campaign titled বাহানে চোৰো টেক্স বচাও? তলৰ কোনটো জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীয়ে বাহানে চোৰো টেক্স বচাও কেম্পেইন লঞ্চ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ SBI জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী। SBI জেনেৰেল ইঞ্চুৰেঞ্চ has launched বাহানে চোৰো টেক্স বচাও কেম্পেইন। নেক্সট 10 নম্বৰটো চাব হু ইজ দ্য অথৰ অফ ৰতন টাটাছ অথৰাইজ বায়োগ্ৰাফি টাইটেল ৰতন এণ্ড টাটা দ্য অথৰাইজ বায়োগ্ৰাফি? ৰতন টাটাৰ অথৰাইজ বায়োগ্ৰাফি টাইটেলটো হ'ল ৰতন এণ্ড টাটা
দ্য অথৰাইজ বায়োগ্ৰাফিৰ লিখক কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ থমাছ মেথিউ। এক্সপ্লেনেশ্যনটো চাব। দ্য ছন্স এমিৰিটাছ চেয়াৰমেন ভেটেৰান ইণ্ডাষ্ট্ৰিয়েলিষ্ট এণ্ড ফিলান্থ্ৰপিষ্ট ৰতন টাটাছ অথৰাইজ বায়োগ্ৰাফি টাইটেল ৰতন এণ্ড টাটা দ্য অথৰাইজ বায়োগ্ৰাফি ইজ সেট টু হিট দ্য ষ্টেণ্ড ইন নৱেম্বৰ 2022। নেক্সট 11 নম্বৰটো চাব। Which of the following states has been named as the host of the National Youth Festival 2022? National Youth Festival 2020 বাবে তলৰ কোনখন ৰাজ্যৰ নাম লোৱা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি পুডুচেৰী। এক্সপ্লেনেশ্যনটো চাব। Prime Minister Shri Narendra Modi has chosen Puducherry as the host for the National Youth Festival 2022. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুডুচেৰীক নেশ্যনেল ইয়থ ফেষ্টিভেল 2022 হোষ্ট কৰাৰ কাৰণে সিলেক্ট কৰিছে। নেক্সট 12 নম্বৰটো চাব। খুনকাট্টি ল হুইচ ৱাজ সিন ইন দ্য নিউজ ইজ প্ৰেক্টাইজড ইন হুইচ ইণ্ডিয়ান ষ্টেট ইউটি। খুনকাট্টি লৰ কথা কৈছে যিটো নিউজত দেখা পোৱা গৈছিল ইণ্ডিয়াৰ কোনখন ৰাজ্যত প্ৰেক্টিছ কৰে খুনকাট্টি ল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ঝাৰখণ্ড। এক্সপ্লেনেশ্যনটো চাব। A man was beaten by some villager for illegally cutting of trees illegally and selling them. Illegally গছ-গছনি কাটি বিক্ৰী কৰাৰ বাবে গাঁৱৰ মানুহে এজন মানুহক মাৰিছিল। The man was burned alive in front of police. মানুহগৰাকীক পুলিচৰ সন্মুখতে জ্বলাই দিয়া হৈছিল for violating the খুনকাট্টি law practiced in ঝাৰখণ্ড। ঝাৰখণ্ডত যেহেতুকে খুনকাট্টি লটো প্ৰেক্টিছ হয় গতিকে মানুহজনক জিন্দা জ্বলাই দিছিল। নেক্সট 13 নম্বৰটো চাব। Captain Harpreet Sandhi has become the first woman of color to complete a solo unsupported expedition to the South Pole. The Indian origin is a Sikh army officer in which of the following country? Indian origin Sikh army officer Harpreet Sandhi কোন দেশৰ আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ইউনাইটেড কিংডম। এক্সপ্লেনেশ্যনটো চাব। Captain Harpreet Sandhi, an Indian origin British Sikh army officer, has created history by becoming the first woman of color to complete a solo unsupported expedition to the South Pole. South Poleৰ অসমৰ্থিত অভিযান পূৰা কৰা প্ৰথমগৰাকী মহিলা হ'ল হাৰপ্ৰীত চান্দি। নেক্সট 14 নম্বৰটো চাব। Which team has been ranked at the top of World Test Championship table 2021-23? তলৰ কোনটো টিমে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ টেবুল 2021-23 ৰেংকৰ টপত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শ্ৰীলংকা। এক্সপ্লেনেশ্যনটো চাব। শ্ৰীলংকা টপছ দ্য ICC ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ পইণ্টছ টেবুল 2021-23 with 24 points, followed by Australia at the second and Pakistan at the fourth place. 24 পইণ্টেৰে ICC ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপত শ্ৰীলংকাই টপত আছে। তাৰপিছত 2 নম্বৰত আছে অষ্ট্ৰেলিয়া আৰু 4 নম্বৰত আছে পাকিস্তান। নেক্সট 15 নম্বৰটো চাব। হু ইজ দ্য অথৰ অফ দ্য বুক Indomitable, a working woman's note on work, life and leadership? Indomitable, a working woman's note on work, life and leadership কিতাপখনৰ লিখক কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি অৰুন্ধতী ভট্টাচাৰ্য। এক্সপ্লেনেশ্যনটো চাব। অৰুন্ধতী ভট্টাচাৰ্য, দ্য ফৰ্মাৰ চেয়াৰ অফ দ্য ষ্টেট বেংক অফ ইণ্ডিয়া, হেজ কাম আউট উইথ হাৰ নিউ বুক টাইটেলড Indomitable, a working woman's note on work, life and leadership. সো ফ্ৰেণ্ডছ, আজি আমি 15টা কাৰেণ্ট এফেয়াৰৰ MCQ আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত আৰু আমি পুনৰ কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ MCQ আলোচনা কৰিম। আৰু ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংকছ ফৰ ৱাচিং।